নমস্কাৰ মই প্ৰদীপ দত্ত জ্ঞান দৰ্শন ইউটিউব চেনেলটোৰে আপোনালোকক স্বাগতম জনাইছো। আজি আমি অসমৰ নতুন মন্ত্ৰীসভাৰ বিষয়ে আলোচনা কৰিম আৰু এই মন্ত্ৰীসভাত কোন মন্ত্ৰীয়ে কি দপ্তৰ পাইছে সেই বিষয়ে আলোচনা কৰিম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কনষ্টিটুৱেন্সি জালুকবাৰী, Chief Minister of Assam, Home, Personnel, PWD and any other department not allotted to any other minister. Dr. Himanta Biswa Sharma, তেওঁৰ সমষ্টি হৈছে জালুকবাৰী আৰু তেওঁ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, গৃহ কৰ্মচাৰী, PWD আৰু কোনো মন্ত্ৰীক আবণ্টন নকৰা আন যিকোনো বিভাগ তেওঁৰ অধীনত আছে। নেক্সট, ৰঞ্জিত কুমাৰ দাস, কনষ্টিটুৱেন্সি পাঠাচাৰকুছি আৰু তেওঁৰ দপ্তৰসমূহ হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, চমুকৈ PNRD, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, ফুড এণ্ড চিভিল ছাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্ছ। নেক্সট, অতুল বৰাৰ সমষ্টি হৈছে বোকাখাট আৰু তেওঁৰ দপ্তৰসমূহ হৈছে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী, বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট, ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ কোঅপাৰেশ্যন। নেক্সট, উৰ্খাও গৌৰা ব্ৰহ্ম, তেওঁৰ সমষ্টি হৈছে চাপাগুৰি আৰু তেওঁৰ দপ্তৰসমূহ হৈছে হেণ্ডলুম এণ্ড টেক্সটাইল মানে হস্ততাঁত আৰু বস্ত্ৰ, ছয়েল কনজাৰ্ভেশ্যন, ভূমি সংৰক্ষণ, ৱেলফেয়াৰ অফ প্লেন ট্ৰাইব এণ্ড বেকৱাৰ্ড ক্লাছেছ। নেক্সট, চন্দ্ৰমোহন পাটোৱাৰী, কনষ্টিটুৱেন্সি ধৰমপুৰ আৰু তেওঁৰ দপ্তৰসমূহ হৈছে ট্ৰেন্সপৰ্ট, পৰিবহণ, ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ, স্কিল ডেভেলপমেণ্ট, ৱেলফেয়াৰ অফ মাইনৰিটিজ। নেক্সট, পৰিমল শুক্লবৈদ্য, কনষ্টিটুৱেন্সি ধলাই কাছাৰ আৰু তেওঁৰ দপ্তৰসমূহ হৈছে এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট, পৰিৱেশ আৰু বন, ফিচাৰিজ এণ্ড এক্সাইজ, মীন বিভাগ আৰু আবকাৰী বিভাগ। নেক্সট, কেশৱ মহন্তৰ সমষ্টি হৈছে কলিয়াবৰ আৰু তেওঁৰ দপ্তৰসমূহ হৈছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, ছায়েন্স এণ্ড টেকনলজি, ইনফৰমেশ্যন টেকনলজি। নেক্সট, ৰণোজ পেগু, কনষ্টিটুৱেন্সি ধেমাজি আৰু তেওঁৰ দপ্তৰসমূহ হৈছে এডুকেশ্যন, ৱেলফেয়াৰ অফ প্লেন ট্ৰাইব এণ্ড বেকৱাৰ্ড ক্লাছেছ, শিক্ষা আৰু প্লেন ট্ৰাইব আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগ তেওঁৰ অধীনত আছে। নেক্সট, অশোক সিংহাল, কনষ্টিটুৱেন্সি ঢেকিয়াজুলি আৰু তেওঁৰ দপ্তৰসমূহ হৈছে গুৱাহাটী ডেভেলপমেণ্ট, আৰ্বান ডেভেলপমেণ্ট, ইৰিগেশ্যন, গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগ তেওঁৰ অধীনত আছে। নেক্সট, যোগেন মোহন, কনষ্টিটুৱেন্সি মহমাৰা আৰু তেওঁৰ দপ্তৰসমূহ হৈছে ৰেভিনিউ এণ্ড ডায়েষ্টাৰ মেনেজমেণ্ট, হিলছ এৰিয়া ডেভেলপমেণ্ট, মাইন্স এণ্ড মিনাৰেলছ। নেক্সট, সঞ্জয় কিষাণ, কনষ্টিটুৱেন্সি তিনচুকীয়া আৰু তেওঁৰ দপ্তৰসমূহ হৈছে ৱেলফেয়াৰ অফ ট্ৰি ট্ৰাইবছ, লেবাৰ এণ্ড এমপ্লয়মেণ্ট। নেক্সট, অজন্তা নেওগ, কনষ্টিটুৱেন্সি হৈছে গোলাঘাট আৰু তেওঁৰ দপ্তৰসমূহ হৈছে ছ'চিয়েল ৱেলফেয়াৰ এণ্ড ফাইনেন্স, তেওঁ সমাজ কল্যাণ আৰু বিত্ত বিভাগ তেওঁৰ অধীনত আছে। পীযুষ হাজৰিকা, কনষ্টিটুৱেন্সি জাগিৰোড আৰু তেওঁৰ দপ্তৰসমূহ হৈছে ৱাটাৰ ৰিচোৰ্চেছ, ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন, পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ। নেক্সট, বিমল বৰা, কনষ্টিটুৱেন্সি টিংখাং আৰু তেওঁৰ দপ্তৰসমূহ হৈছে স্পৰ্টছ এণ্ড ৱেলফেয়াৰ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, কালচাৰেল এফেয়াৰ্ছ, সাংস্কৃতিক পৰিক্ৰমা, পাৱাৰ, শক্তি আৰু টুৰিজিম, পৰ্যটন বিভাগ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু জ্ঞান দৰ্শন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি